ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে অফিচৰ পৰা। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু লগৰ বান্ধৱীৰ বিয়া আছে, সোনকালে কাম বনকেইটা আজৰি হৈ বিয়া যাব লাগিব। এই কণমানিজনী দেখিছে কি মৰম লগা। একেবাৰে বিয়া ঘৰত দেখাইছোঁহি। বিয়া ঘৰৰ এয়া পেণ্ডেল, কইনা ঘৰৰ উদুলি মুদুলি পৰিৱেশ বিয়া ঘৰ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কইনা এয়া মোৰ মাজৰ গৰাকী হ'ল মোৰ বান্ধৱী আৰু ছাইডৰ গৰাকীও মোৰ বান্ধৱী। লাহে লাহে বিয়াৰ পানী তুলিবলৈ আৰম্ভ হৈ গ'ল। এয়া কইনাৰ মাক বৰমাক সকলোৱে একেলগে পানী তুলিবলৈ যাবলৈ ওলাইছে। বিয়াৰ নাম গাই কৰি লাহে লাহে এয়া পানী তুলি আহিলে। আহি কলতলত যিহেতু গোপিনীসকলে বিহু নচাৰ নিয়ম আছে, বিহু নাচিলে সকলোৱে মিলি। এইবোৰে অসমীয়াৰ বিয়াৰ পৰম্পৰাগত নীতি নিয়ম। এনেদৰে অলপ অলপকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ বান্ধৱীক ময়ে সজাবলৈ পাইছোঁ। এয়া গোপিনীসকলে ক'লে যে বান্ধৱীকে সজাই দিয়ক বুলি। এয়া মই সজাই আছোঁ তাইক। কথাও পাতি আছোঁ দুয়োজনীয়ে। মনটো ভালো লাগিছে, বেয়াও লাগিছে। সকলোৱে তাইক আশীৰ্বাদ কৰিব, তাইৰ যুগ্ম জীৱন যাতে সুখৰ হয়। 8 বছৰীয়া ভালপোৱা তাই আজি সফল হ'ল। এতিয়া দেখুৱাম সকলোৱে অসমীয়াৰ নিয়ম মতে এইটো গাঁঠি খুন্দা নিয়ম বুলি কয়। ময়ো এইবাৰ প্ৰথম দেখিছোঁ। ভাল লাগিলে চাই। ময়ো প্ৰথম নিয়মটো দেখিছোঁ। সকলোৱে এনেকৈ আয়তীসকলে কইনাক মাজত ভৰাই লৈ এনেকৈ চেলেং চাদৰ মূৰত লৈ সকলোৱে নিয়মটো কৰে। ভাল লাগিলে। কিবা এটা পেট লাগিছে লাগিছে। কেইটা বাজিছে এতিয়া? 1:50। এই অৱস্থা। গাৰ্লছ পাৰ্টি আৰু বোৱাৰী পাৰ্টি। ইয়ালৈ আহিব গোটেইজনী নে কি? গোটেইজনী না লোৱা হ'ব আৰু কিনো ওলাইছে। পাছদিনা ৰিচিপশ্যন যিহেতু, আজি ৰিচিপশ্যনৰ দিনাখন মোৰ এই ফাইনেল লুকটো আপোনালোকক দেখাইছোঁ অলপকৈ। আমাৰ
বেলেগলৈ যামগে বুলি কৈ দিয়া নাকান্দিবা ভিডিঅ' চাউণ্ড নাই তুমি কৈ দিয়া দুই তিনি লাহে লাহে তাই শেষৰ সাজ পিন্ধি এই সাজযোৰে পিন্ধি তাই দৰা ঘৰলৈ যাব এই সাজযোৰ পিন্ধিবলৈ আৰম্ভ কৰিছে আৰু মোৰ ভিডিঅ'টো যদি চাই অলপ হ'লেও ভাল পালে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ